নমস্কাৰ সতীৰ্থসকল। আজি মোৰ প্ৰথম ভিডিঅ' মই কৰি দেখুৱাবলৈ ওলাইছোঁ স্পিকনৰ পিনকেইটা +1 আৰু -1, +2 আৰু -2। ইয়াৰ নাম্বাৰবোৰ বিচাৰি নুফুৰি সহজে ইয়াক নিৰ্ণয় কৰিব পৰাৰ সহজ উপায়। কেতিয়াবা মূৰামূৰি সময়ত স্পিকন এটা লগাবৰ কাৰণে ইয়াৰ নাম্বাৰকেইটা বিচাৰি ফুৰিবলগীয়া হয়। তাৰ ফলত সময় লাগে আৰু কেতিয়াবা এনেকুৱা হয় যে ভুল হৈ যায়, ক'ৰবাত কানেকশ্যন ক'ৰবাত লাগি যায়, ইয়াৰ ফলত কিবা নিশ্চয় ক্ষতিসাধন হয়। গতিকে ইয়াক অতি সহজে ধৰা পেলোৱাৰ উপায়টো হৈছে, মন কৰিব, ইয়াতে চাব স্লট আছে। এই স্লট এটা ডাঙৰ স্লট আছে, এটা বিপৰীত চাইডে এটা সৰু স্লট আছে। আমি ডাঙৰ স্লটক মন কৰিম। ডাঙৰ স্লটৰ পোনে পোনে যিটো আছে সেইটো +1 হ'ব আৰু তাৰ বাওঁ পিনে লগতে যিটো আছে সেইটো -1 হ'ব। আৰু এইটো কথা মন কৰিব লাগিব যে তাৰ বিপৰীতৰ যিটো সৰু স্লট আছে, সৰু স্লটৰ পোনে পোনে যিটো আছে +2 আৰু তাৰ বাওঁ পিনে যিটো আছে সেইটো -2। এতিয়া আমি লক্ষ্য কৰি পালোঁ যে ডাঙৰ স্লটৰ পোনে পোনে যিটো আছে +1, গতিকে ইয়াত ৰঙা ৱায়াৰডাল কানেকশ্যন কৰি দিলোঁ। আৰু কি হয়, তাৰ বাওঁ পিনে যিটো আছে, লগতে বাওঁ পিনে আছে, সেইটো হ'ব -1। এতিয়া আমি ইয়াৰ পৰা কি হ'ব, আমি নিশ্চিত হ'ব পাৰিলোঁ যে +1 আৰু -1 ইয়াৰ নাম্বাৰবোৰ ক'ত আছে ইয়াক নপঢ়াকৈ আমি সহজে নিৰ্ণয় কৰিব পৰা হ'লোঁ। কেনেকৈ, যে এই ডাঙৰ স্লটৰ পোনে পোনে যিটো +1 আৰু তাৰ লগত সেইটো -1। আশা কৰিছোঁ সহজে ইয়াক চিনাক্ত কৰিব পৰাৰ উপায়টো সহজ হ'ল। পিছলৈ নতুন ভিডিঅ'লৈ পুনৰ আহিম। নমস্কাৰ।